প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আমাৰ এই অসম ৰাজ্য ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ অধিকৃত এই অসম ভূমি। গতিকে বিভিন্ন ঠাইৰ উন্নতিৰ কাৰণে তথা প্ৰশাসনিক সুবিধাৰ কাৰণে সমগ্ৰ ভূখণ্ডকে জিলাভিত্তিক ভাগ কৰা হৈছে। প্ৰতিটো জিলাৰ ইতিহাস, সংস্কৃতি, ঐতিহ্যক লৈ আপোনালোকৰ আগত উপস্থিত হয় হাইবৰ ইনফৰমেশ্যন নামৰ মোৰ ইউটিউব চেনেলখনে। আন দিনৰ নিচিনাকৈ আজিও মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ আমাৰ এই ভিডিঅ' দৰং জিলাক লৈ। বন্ধু বান্ধৱীসকল, দৰং জিলাখনৰ আয়তন হৈছে ১৫৮৫ বৰ্গ কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ ফালে অৱস্থিত জিলাখনৰ উত্তৰে আছে ওদালগুৰি জিলা, দক্ষিণে আছে কামৰূপ মহানগৰ আৰু মৰিগাঁও জিলা, পূবে শোণিতপুৰ জিলা আৰু পশ্চিমে কামৰূপ গ্ৰাম্য জিলা। ২০১১ চনৰ লোকপিয়ল মতে সমগ্ৰ জিলাখন ৯,২৮,৫০০ জন মানুহৰ বসতিস্থল। ইয়াৰে 35.25% হিন্দু, 64.34% মুছলমান আৰু 0.41% অন্যান্য ধৰ্মাৱলম্বীৰ মানুহে বসবাস কৰে। জিলাখনৰ শিক্ষিতৰ হাৰ ২০১১ চনৰ লোকপিয়ল মতে 64.55%। অসমৰ যিকোনো জিলাৰ পৰা সহজতে এই জিলাখনত যাব পাৰি। গুৱাহাটীৰ পৰা জিলাখনৰ দূৰত্ব 73 কিলোমিটাৰ। দৰং জিলাখন ১ জুলাই ১৯৮৩ চনত গঠন হৈছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে অৱস্থিত জিলাখনৰ আন কেইখন নৈ উপনৈসমূহ হৈছে বৰনদী, নোৱা নৈ, কুলচিক নৈ, মঙ্গলদৈ নৈ আৰু ধনশিৰি নৈ। প্ৰাকৃতিকভাৱে প্ৰতিটো নদীৰ আছে প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাচুৰ্যতা। জিলাখনত ৬টা উন্নয়ন খণ্ড আছে, সেইকেইটা ক্ৰমে বাচিমাৰী, দলগাঁও, শিয়ালমাৰী, কালাইগাঁও, পশ্চিম মঙ্গলদৈ, পূব মঙ্গলদৈ আৰু চিপাঝাৰ আদি। ৰাজনৈতিকভাৱে জিলাখনত মুঠ ৪টা বিধানসভা সমষ্টি আছে, সেইকেইটা হৈছে ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টি, ৬৬ নং চিপাঝাৰ, ৬৭ নং মঙ্গলদৈ আৰু ৬৮ নং দলগাঁও বিধানসভা সমষ্টি। এই চাৰিওটা বিধানসভা সমষ্টিয়েই মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত। আহক আমি এতিয়া জানি লওঁ দৰং জিলাৰ কেইটামান শিক্ষা অনুষ্ঠানৰ বিষয়ে। মঙ্গলদৈ মহাবিদ্যালয় অসমৰ প্ৰাচীন তথা ঐতিহ্যবাহী শিক্ষা অনুষ্ঠানৰ ভিতৰত অন্যতম। ১৯৫১ চনত দৰং জিলাৰ প্ৰাণকেন্দ্ৰ মঙ্গলদৈ চহৰত স্থাপন হোৱা মঙ্গলদৈ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত। মহাবিদ্যালয়খনত ৩টা শাখাত মুঠ ২০টা বিষয়ত পাঠদান দিয়া হয়। ইয়াৰ উপৰিও জিলাখনৰ আন বহুতো স্বনামধৰ্মী শিক্ষা অনুষ্ঠান আছে, যেনেকুৱা মঙ্গলদৈ বাণিজ্য মহাবিদ্যালয়, চিপাঝাৰ মহাবিদ্যালয় ইত্যাদি ইত্যাদি। জিলাখনৰ পৰ্যটনস্থলীৰ ভিতৰত অন্যতম হৈছে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এই ঠাইখন চাবলৈ দেশ বিদেশৰ বিভিন্ন পৰ্যটক আহে। আন এক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে পথৰুঘাট। ইংৰাজ শাসনকালত হোৱা কৃষক বিদ্ৰোহসমূহৰ অন্যতম আৰু ঐতিহাসিক বিদ্ৰোহ হৈছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ। দৰং জিলাত ইংৰাজৰ অত্যাধিক কৰ আৰু খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰি পথৰুঘাটত ইংৰাজ চিপাহীৰে সংঘাতত লিপ্ত হৈ প্ৰায় ১৪০ জন কৃষক শ্বহীদ হৈছিল। দৰং জিলাৰ ই এক গুৰুত্বপূৰ্ণ স্থান। ইয়াত কৃষক শ্বহীদ স্মৃতি ক্ষেত্ৰ আছে। ইয়াৰ উপৰিও গান্ধী স্মৃতি উদ্যান, খতৰা সত্ৰ, পাঠাবিল, নাৰিকালী শিৱ মন্দিৰ, ইংগিল বাবাৰ মাজাৰ, পুখুৰীয়া বিল, মঙ্গলদৈৰ ৰাজহাউলি আদি হৈছে জিলাখনৰ অন্যতম পৰ্যটনস্থলী। সাংস্কৃতিক ক্ষেত্ৰখনতো দৰং জিলাখন চহকী স্থান বুলিব পাৰি। দৰঙত ওজাপালি, সুকন্যানী ওজাপালি, দেওধানী নৃত্য, দেওবিচাৰ গীত, চেওচাপৰি নাম, বৰঢুলীয়া, কালীয়া, ঢেপাঢুলীয়া, নাঙেলী গীত, মৌহুন্দা গীত, ভাৱেশ্বৰী নাম, চাওচাপৰি নাম, থিয়া নাম আদি দৰংগী কলা কৃষ্টিৰূপে খ্যাত। ইয়াৰ উপৰিও খুলীয়া ভাৱৰীয়া, ঝুমুৰ নৃত্য, বৈশাগু নৃত্য, বাগৰুম্বা নৃত্য, খেৰাই নৃত্য, বৰচিলা নৃত্য, জনসন্ধি নৃত্য আদি দৰং জিলাত দেখা যায়। জিলাখনত জনবসতিৰ ঘনত্ব ৫৯০ জন প্ৰতি বৰ্গ কিলোমিটাৰত। ২০১১ চনৰ লোকপিয়ল মতে পুৰুষ মহিলাৰ অনুপাত প্ৰতি ১,০০০ জন পুৰুষৰ বিপৰীতে ৯২৩ জনী মহিলা। আজি এইখিনিয়ে। আপোনালোকে যদি ভিডিঅ'টো পাই অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।